Throw it up. Start twerking like Miley. নমস্কাৰ, মোৰ নাম জিত। আজি আপোনালোকৰ ওচৰত মই ভাল টপিক এটা লৈ আহিছোঁ যে ষ্টেৰইড কি। ষ্টেৰইড হৈছে এক ৰকমৰ দৰৱ। ষ্টেৰইডৰ সম্পূৰ্ণ নাম এনাবলিক এন্ড্ৰজেনিক ষ্টেৰইড। ইয়াক শ্বৰ্ট ফৰ্মত AAS বুলিও কোৱা হয়। 1930ত চাইণ্টিষ্টে কেঞ্চাৰ আৰু এইডছ এনেকুৱা ভয়ানক ৰোগীসকলৰ কাৰণে এই দৰৱ আৱিষ্কাৰ কৰিছিল। কিছু বছৰ যোৱাৰ পিছত গম পোৱা গ'ল যে ষ্টেৰইড লোৱা মানুহৰ বডিৰ চাইজ ডাবল কৰিব পৰা আৰু ষ্টেমিনাৰ ডাবল কৰিব পৰা ক্ষমতা ৰাখে। তাৰ পিছতে এথলিট ইয়াক মিছইউজ কৰিব ধৰিলে। ষ্টেৰইড দুই ৰকমৰ পোৱা যায়, ইনজেক্টেবল আৰু অৰেল ফৰ্মত পোৱা যায়। ষ্টেৰইড লোৱাসকলে ইয়াক বেনিফিট পোৱা যায় বুলি কয়। সেই বেনিফিট কি আমি অলপ চাই লওঁচোন। 1 নম্বৰ, ষ্টেৰইড ল'লে ষ্টেমিনাৰ বাঢ়ে, য'ত মানুহে হেভি ৱেট লিফ্ট কৰিব পাৰে। 2 নম্বৰ, ষ্টেৰইড ল'লে ব্লাড চাৰ্কুলেশ্যন এক্সট্ৰিমলি হাই, ফলত মানুহৰ চাইজ গ্ৰ' হয়। 3 নম্বৰ, এক্সাৰচাইজ কৰাৰ পিছত আমাৰ মাচল ব্ৰেকডাউন হোৱা মাচলক ৰিপেয়াৰ কৰে। 4 নম্বৰ, আপোনাৰ ফেট লছ কৰি এনাৰ্জিলৈ কনভাৰ্ট কৰে। এইবোৰে বেনিফিট। পিছে এইবোৰক বেনিফিট নকওঁ, কাৰণ মানুহে নিজৰ জীৱনলৈ হেতালি খেলাবোৰ বেনিফিট নকয়। 6 পেক ভাল শ্বেডিত বডি বনাই কি কৰিব যদি ভিতৰৰ পৰা হেল্ডি নহয়। এনেকুৱা বডি থকাতকৈ নথকাই ভাল। আহক আপোনাক সৰুকৈ অলপ ইয়াৰ ছাইড এফেক্টবোৰ দেখাওঁ। 1 নম্বৰ, আপোনাৰ হেয়াৰ ফল হৈ যোৱা। 2 নম্বৰ, আপোনাৰ হাৰ্টৰ চাইজ ডাবল হৈ যোৱা, যাৰ ফলত আপোনাৰ মৃত্যু হ'ব পাৰে। 3 নম্বৰ, লিভাৰ ডেমেজ হোৱা। 4 নম্বৰ, কিডনী ফেইল হ'বলৈ চান্সেছ। 5 নম্বৰ, আপোনাৰ স্কিনত সৰু সৰু গুটি গুটি হৈ ঘাঁ লাগি যোৱা। 6 নম্বৰ, ষ্টেৰইড ইউজ কৰিলে আপোনাৰ হেডেক প্ৰব্লেম হোৱা। 7 নম্বৰ, আপোনাৰ ভমিটিং ভাৱ এনি টাইম ফিল হৈ থকা। 8 নম্বৰ, আপোনাৰ ফেচ এনি টাইম অইলি হৈ থকা। ষ্টেৰইডৰ ছাইড এফেক্ট আপুনি গণি শেষ কৰিব নোৱাৰে। গতিকে নিজৰ লাইফৰ লগত মা দেউতাৰো লাইফ লৈ হেতালি নেখেলিব। গতিকে মোৰ চেনেলৰ দ্বাৰা আপোনালোকৰ ওচৰত এটাই অনুৰোধ যে ভাল খওক, হেল্ডি থাকক, সুস্থ থাকক।